Good morning everyone, welcome back to my channel. तो আজি হৈছে মানে আজি 31 জুলাই আৰু এতিয়া পুৱা 8 বাজিছে আৰু আমি ওলাই মেলি ৰেডি হৈ গৈছোঁ ঘৰলৈ যাওঁগৈ মানে থাকিম বুলি ভাবিছিলোঁ কিন্তু আমি যাবই লাগিব কাৰণ ঘৰ চেঞ্জ কৰিব লাগে কোৱাৰ্টাৰ যাম আমি সব বহুত কাম আছে সেইকাৰণে ৰাতিপুৱাই ওলাইছোঁ আমি সোনকালে তো আহক আজিৰ ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰোঁ আমাৰ লগত মানে মামীহঁতেও যায়গৈ মানে মামীহঁতৰ ঘৰলৈ যাব তাৰপিছতে পাপাহঁত ওলাইছে আৰু ধুনীয়াকৈ এনাইকো আমি লৈ যাওঁ এনাই চব যাবগৈ এতিয়া ঘৰটো খালী হৈ যাব এণ্ড আমাৰ এই কেণ্ডিডেট আপোনালোকে আগৰ ভিডিঅ'টো দেখিছিলে আমাৰ কেনেকৈ পাৰ্টি হৈছে তো আজি হৈছে তাৰ নেক্সট ডে তো আজি আমি যাওঁগৈ ভিডিঅ' এদিন লেটকৈ যাব ঠিক আছে শুনো ক'ত এডমিশ্যন ল'ব দিয়া Okay, so bye bye ভালকে পঢ়িবা আমি আহিম এডমিশনৰ টাইমত আকৌ আহিবই লাগিব ইনো তো আপোনালোকে ভিডিঅ' চাই থাকিব সো গাইজ আমি গাড়ীত মানে ওলাই আহিলোঁ বাহিৰত ইমানেই বৰষুণ দেখিবলৈ পাইছে আপোনালোকে দেখিবলৈ পাইছে সো সেয়াই বৰষুণ পূৰা দি আছে তো আমি ওলাই আহিছোঁ এনাইকো লৈ আহিছোঁ এনাইক থৈ যাম এনাইহঁতৰ ঘৰত তাৰপিছত আমি যামগৈ তো আমি আহি নাজিৰা পাইছোঁহি এতিয়া গৈছোঁ আৰু এনাই ঘৰ পালোহি এনাইক জাষ্ট নমাম আৰু আমি যামগৈ কাৰণ আমাৰ দেৰি হ'ব ইয়াতো পানী হৈছে বৰষুণ ইমানেই দিলে আগত আহি পালোহি মই ইমানকৈ মানে ভিডিঅ' কৰিবলৈ নহ'ল আৰু আহি পোৱা মানে আৰু মানে কি হ'ল পাপাৰ ডিউটি আছিলে তো ইমানেই স্পীডত আহিলোঁ আমি এনাইক থৈ পিনে আপোনালোকক কেতিয়াও নেদেখালোঁ ভিডিঅ'ত তাৰমানে এনাইক পটাপট থৈ আমি ইভেন মামাহঁতক মাতো নলগাবলৈ টাইম নাপালোঁ পটাপট গুচি আহিছোঁ কাৰণ ডিউটি আছিলে আৰু আমাৰ বহুত কাম হৈছে মানে বহুত কাম হ'ব এতিয়া মই আপোনালোকক দেখাই থাকিম পুৰা এইটো ঘৰৰ পৰা এইটো ঘৰলৈকে চব ভিডিঅ' দি আছোঁ আপোনালোকক এয়া মই আপোনালোকক অলপ দেখাই দিছোঁ মাহঁতে কালি আহিছিলে নহয় ঘৰৰ পৰা এইবোৰ দেখিছে চব এইবোৰ বিচনা পত্ৰ অলপ উঠাই মেলি থৈ দিছে আমাৰ একদম বেয়া হৈছে আৰু নেচাব হ'লেও মই এনে দেখাইছোঁ এইবোৰ বেগ চেগ চব পেকিং কৰি থোৱাই আছে গোটেই কিতাপ পত্ৰখিনি ভৰাব লাগিব তাৰপিছতে এতিয়া কাৰ্টুন নাইকিয়া হৈ গৈছে জানেনে বস্তু কাৰণ এনেকৈ মানে ঘৰ চেঞ্জ কৰিলে মানে কাৰ্টুনতে বস্তুবোৰ ভৰাই নিবলৈ ভাল হয় কিমান বৰষুণ দি মানে বৰষুণৰ বতৰৰ পৰা জেকা কৰি দিছে ঘৰটো মোৰ ফুলখিনি চক ঘৰলৈ গ'লোঁ হ'লেও ধুনীয়া হৈ আছে ফুলখিনি ভাল লাগিছে নতুন পাত এটা ওলাইছে ভাল লাগিছে দেই মানে সতেজে হৈ আছে বাৰু ফুলখিনি তাৰমানে বতৰটো ইমান হেৰি নকৰিলেতো আৰু মাহঁত মাজতে আহি দি ফুল লাগিছে দেখিছে তো সেই ফুলখিনি ধুনীয়া হৈ আছে বাৰু মৰ্ণিং এভৰিৱান কালি আহি ব্লগটো মই তাতে থৈ দিলোঁ ইমানেই কাম হ'ল দেখিছেনে কিমান পেকিং কৰিবলগীয়া হৈছে আৰু ঘৰ এটা যেতিয়া চেঞ্জ কৰা হয় অভিয়াছলি বহুত কাম হয় আপোনালোকে এইটো কোনোবাটো হ'লেও ফেচ কৰিছে নিশ্চয় তো এতিয়া নেক্সট ডে হয় আৰু এতিয়া ৰাতিপুৱা 9টা বাজিছে আৰু আমি এতিয়া আধাখিনি বস্তু মানে যিখন গাড়ী আমি মাতিছোঁ বস্তু নিবলৈ সেই গাড়ীখন এতিয়ালৈকে অহা নাই আমি এতিয়া পপো আৰু মই আধাখিনি বস্তু মানে সৰু সুৰা কিছুমান বস্তু আমি আমাৰ নিজৰ গাড়ীতে থৈ আহোঁগৈ বুলি ভাবিছোঁ তাত তেনেকৈ 2-3 টিপ মাৰিব লাগিব তেতিয়াহে যদি বস্তুবোৰ শেষ হয় তো সেয়া আমি ওলাইছোঁ গাড়ীত বস্তু ভৰাইছে আপোনালোকে দেখিছে তো ফাৰ্ষ্ট আমি যাওঁ সৰু বস্তুখিনি থৈ আহোঁগৈ তো গাড়ী দেখিছে পিছফালে কিমান বস্তুখিনি আধাখিনি অলপ বস্তু নিছোঁ মানে বৰ বেছিকৈও মই নিবলৈ ভাল মানে নিবলৈ বেয়া পাইছোঁ আৰু চ' অলপ বস্তু এতিয়া মই থৈ আহোঁগৈ পপলি যাব মোৰ লগত তো পৰি গৈছে কেমেৰা তো ব'লক মই সম্পূৰ্ণ ভিডিঅ' দেখাম নতুন ঘৰত চিফ্ট হোৱা এয়া পপলি ঠিক আছে
থৈ আহিলোগে আকৌ আনোগে একটিক থৈ আহিলোঁ এতিয়া নেক্সট আনোগে গাইজ কাৰ্টুনৰ কমি হৈ গৈছে ইমানেই বস্তু হৈছে চব পপলিয়ে এতিয়া আকৌ যাওঁতে কাৰ্টুন এই দোকানখনৰ পৰা লৈ লৈছোঁ কাৰ্টুন গৈ পেক কৰিব লাগিব এয়া বস্তুবোৰ উঠাইছে লাহে লাহে দাদাহঁত আহিছে আকৌ দেখিছে আপোনালোকে গাইজ একদম ভাগৰ লাগি গৈছে মই আপোনালোকক ভিডিঅ'ত দেখাবই পৰা নাই কৰিছোঁ কিন্তু মানে আধাখিনি বস্তু আনি মানে হৈছে আৰু আছেগৈ এই বস্তু আনিবলৈ আপোনালোকক মই আমাৰ আছে এয়া দেখিছে দায়ে আহিছে আমাৰ লগত এইবোৰ মানে বিচনাখন ঠিক কৰি আছে বাকী এইফালে দেখিছে ৰুমটোতো অৱস্থাই হেৰি হোৱা নাই কিটচেনটো ঠিক কৰিবলৈ আছে বহুত একদম অৱস্থা নাইকিয়া হৈ গৈছোঁ দেখিবলৈ একদম বেয়া হৈ নিচিনা হৈ গৈছোঁ ৰাতিপুৱা কাম কৰি কৰি চ' পপলিৰ কাৰণে বিচনা সৰুকৈ এখন ঠিক কৰি দিলোঁ আৰু ইফালে মই শুবৰ কাৰণে এখন বিচনা ঠিক কৰি ল'লোঁ তাৰমানে আজিৰ কাৰণে কাৰণ আজিৰ কাৰণে বুলি নহয় পিছতো এনেকৈ হ'ব বাট এতিয়া মানে আহি পিনে এতিয়া কাৰণ ৰেষ্ট ল'বৰ কাৰণে আমি বাছ ঠিক কৰি লৈছোঁ এইফালে একো এইবোৰ কাৰ্টুনছ আমি খোলা নাই কাৰণ এইবোৰ বুক চুকছ এইবোৰ মানে কাইলৈ কৰিম আৰু ইমানকৈ মানে একেদিনাই কৰিব নোৱাৰিছোঁ বাকী এইফালে মাহঁতৰ ৰুমটো আমি অলপ ঠিক কৰিলোঁ বিচনা চিচনাবোৰ ঠিক কৰি পিনে কৰি দিলোঁ আৰু সেয়াই এতিয়া মানে ভোক লাগিছে কাৰণ ৰাতিপুৱাই আমি ভাত তাতে এনেই অলপ অলপ খাই আহিছিলোঁ চ' বহুত ভোক লাগিছে পাপাক কৈছোঁ যে এতিয়া বনাবলৈ মানে চিজিল লগা নাই চ' পাপাক এতিয়া কৈছোঁ যে কিবা এটা লৈ আনকে তেওঁ হোটেল যদি খোলা আছে কিবা পুৰি চুৰি পাৰ্থা চাৰ্থা যদি আছে লৈ আহিব কৈছোঁ কাৰণে বনাবলৈ কাৰো ধৈৰ্য নাই মানে সেনেকুৱা অৱস্থা হৈছে এয়া চব কাৰ্টুনছ কিমান আছে মই এই ড্ৰেছিং টেবুলখন অলপ আপোনাৰ মোৰ বিচনাখন অলপ ঠিক কৰিলোঁ শুবৰ কাৰণে আৰু বাকী এইফালে দেখিছে পৰ্দা লগাবলৈ এইটো গজাল চজাল মাৰিব আছে এই বহুত কাম আছে জাষ্ট পৰ্দাকেইখন আমি এনেকৈ তাতে ৰেলিঙত সোমোৱাইহে থৈছোঁ আৰু কি ক'ব উপায় নাই তো সেয়াই এতিয়া আন্ধাৰ হ'বলৈ হৈছে দেখিছে বাহিৰত চ' মই এতিয়া গা পা ধুই মুগা মানে ধুই মেলি ফ্ৰেছ হ'লোঁ এতিয়া কিবা অকণমান খাই লওঁ পাপাক পঠিয়াইছিলোঁ হোটেলত কিবা পাব নি বুলি বাট যিহেতু দেৰি হৈ গ'ল কাৰণে হৈছে খুব বন্ধ তো মেগী লৈ আহিলে এতিয়া মেগীকে বনাই খাইছোঁ ইমানে ভোক লাগিছে পপলি দেখিছে তাই ৰ'বলৈ সময় নাই মোলৈ পূৰা খায়ে দিলে তো ময়ো পটাপট খাই লওঁ অলপমান ইমান ভোক লাগিছে এতিয়া এতিয়া মই মেগী খাই লওঁ পপুৱে বনালে তাৰমানে মই গা চা ধুই ল'লোঁ ইমান ভাগৰ লাগিছে নহয় এতিয়া দেখিছেনে আমি চামুচ ক'ত কি সোমালে মানে কাটা চামুচ এখন বিচাৰি পাবলৈ নাই যি পালোঁ যেনেকৈ পালোঁ নেকি খাইছোঁ দৈ মেগী মেগীৰ লগত দৈ কোনে খায় মই মোৰ নিচিনা পাগলে খায় মিঠা দৈ বহুত বেয়া টেষ্ট ঘৰত ভুলতো ট্ৰাই নকৰিব
তেওঁ আমাৰ কি কয় ইনভাৰ্টাৰটো ফিটিং কৰিব আহিছে কানেকশ্যনবোৰ কৰি আছে হৈ গ'ল কানেকশ্যন হ'ল নেকি দাদা আপোনাৰ অৱস্থা দেখিছে কেনেকুৱা কৰি পেলাইছে ডালিছে বাকী আকৌ গ'ল যে অফ হৈ গ'ল অঁ আচ্ছা টেষ্ট কৰিছে আপুনি সো গাইজ এই ভিডিঅ'টো মই আৰু বেছি দীঘল নকৰোঁ বাৰু আৰু অকণমান দেৰি চাই থাকক অকণমান দেৰি তাৰপিছতে এইটো ব্লগ মই শেষ কৰি দিম এইটো চাওক ফুল বিল্ডিংটো মই দেখাই দিছোঁ আপোনালোকক এবাৰ এয়া দেখিছে সেয়াই সেইটো আমি লৈছোঁ পৰ্দা চৰ্দা লগানে কেনেকুৱা লাগিছে চাওক একো নাই আমি চিজিল কৰিম তেওঁ বলক ভিতৰলৈ যাওঁ আকৌ আজি আমি এনেদৰে আহাৰ খাবলৈ গ্ৰহণ কৰিবলৈ লৈছোঁ কণী দম বনাইছে বন্ধাকবি চব্জি আৰু কঁঠাল গুটিৰ পিটিকা বনাইছে তো গাইজ নতুন ঘৰত আজি প্ৰথম সাজ আমি গ্ৰহণ কৰিম এতিয়া তো খাই লওঁ আৰু আজিৰ ব্লগটো মই এইখিনিতে শেষ কৰিছোঁ নেক্সট ব্লগ আহি আছে মোৰ তাত আপোনালোকক দেখুৱাম তাৰপিছত আমাৰ ইয়াৰ পিছৰখিনি দেখুৱাই থাকিম চ' আপোনালোকে মোক ভিডিঅ'বোৰ চাই থাকিব এণ্ড লাইক কমেণ্ট শ্বেয়াৰ যি মন যায় তাকে কৰি দিব তো আজিলৈ বাই বাই